Hey dosto, welcome to my channel Orias Vlog. Ako এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাই আৰম্ভ কৰিব লৈছোঁ আমি ইউটিউব চেনেল নামটো কৈছিলোঁ আগতে তো আজি কেই অক্টোবৰ 18 তাৰিখ অক্টোবৰ 18 তাৰিখে কি হয় কাতি বিহু দোস্ত কাতি বিহু কেনেকৈ কি কৰে তো আপোনালোকে গমেই পাব লাগে কাৰণ আপোনালোকে অসমবাসী ৰাইজ হয় আপোনালোকে চব গম পাব লাগে অসমবাসীত আমাৰ কি বিহু তিনিটা বিহু থাকে আজি কি বিহু আজি 2 নম্বৰ বিহু কাতি বিহু কেনেকৈ চবেই কি পালন কৰে গমটো পায় তো ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আমাৰ গাঁৱত কেনেকৈ কি কৰোঁ দেখা নাই নে ভিডিঅ' আৰু চাওক ব'ল তো দেখিবলৈ পাইছে মই সিহঁতে একদম আমাৰ কিনাৰ মামীহঁতৰ ঘৰত চাইছোঁ তেহেঁতৰ কিনো ভেটি যদি বনাইছে আমাৰতো দেখাম পায় সিহঁতৰতো প্ৰথম দেখাই লৈছোঁ এহঁতৰতো চক এবাৰ চক সিহঁতৰ এবাৰ চক এইটো চক কেনেকুৱা ষ্টাইল দি বনাইছে একদম মানে কৈছোঁ নহয় দেখিবলৈ একদম কম্পিটিশ্যনহে লাগিছে জানিবা সিহঁতি এইটো চক কেনে লাগিছে দহটো লাহে দিয়ে আমাৰতো দেখুৱাম আৰু ব'লক আজি কাতি বিহু বুলি অকণমান জোৰ জাল চলি গৈছে মানে চলা ঠিকনা নাছিলে দেউতাই আহি এইবোৰ জোজা চলাই দিছে কেলৈ নাজানো জোজা মানে এইবোৰ চব দেখিছে এইবোৰ জোজা এইবোৰ জোজা দেখিলে আৰু আপুনি গম পাইছে নহয় জোজা কাতি বিহু বুলি আৰু এইবোৰ আৰু এয়া কাটি আছোঁ আমাৰ গছৰ দদৈজনে আৰু জোজা কাতি বিহু বুলি কাতি বিহুতে এইবোৰ খায় অসমীয়া মানুহ যেতিয়া খাবই লাগিব দোস্ত আপোনালোকে মোক ক'বচোন কুকুৰা ঠেং খাই নাই মই জনামতে নেখাই বুলি কয় চবেই খাব পাৰি মই কাৰণ ভিডিঅ'বোৰ দেখোঁ নহয় পুৰি খোৱা এবাৰ ট্ৰাই কৰি চাম দেই এক্সপেৰিমেণ্ট কৰি চাম চাই থাকক ভিডিঅ'টো এদিন মই খামেই ঠেং সাজু হৈ থাকিবি গম পাইছ তো দোস্ত এতিয়ালৈকে মই আপোনালোকক আমাৰ তুলসী ভেটিটোৱে দেখুওৱা নাই নহয় লোকৰহে দেখাইছোঁ নিজৰটো দেখুৱাই নাই পলক দেখাওঁ এতিয়া বলক ঐ চাই তুলসী ভেটি চাবনে 1 2 3 দৰ্শক আমাৰ মামী ঘৰত আহি কি দেখিবলৈ পাইছে তিলুৱে কাম কৰি আছে দেখিছেনে মোৰ আগৰ ব্লগত চাগে তাইক চিনি পাইছে চাগে তাইক দেখিছে মুখখন চা এইখন চা এক চিনি পাইছে চাগে পূৰা একদম লাগি আছে তেহেঁতৰ ভেটিটো মই দেখাইছিলোঁ অথনি কিমান ধুনীয়া লাগিছে চব তাই মচি আছে মই কাৰণে বেছি আগলৈ যোৱা নাই তেনেহ'লে আমাৰ ভেটিটো দেখালোঁ কম্পিটিশ্যন দেখিছে আৰু আজি কম্পিটিশ্যন ভাল লাগিব ভাল লাগিছে আকৌ সিহঁতৰ তৰাটো চাই সিহঁতৰ কিছুমান কালাৰ গাড়ী দেখিছে নাই সেইটো মজা তো আমাৰ ভেটিও দেখালোঁ সিহঁতৰ ভেটিও দেখালোঁ চাব ভাল লাগিছে ভিডিঅ'টো চব আমিতো আজি কাতি বিহুটো কেলৈ কৈছোঁ চবেই জানি এই কাতি বিহু কেলৈ বনাই কওঁ কাতি বিহু কেলৈ পাতে মানুহ ধানৰ কাৰণে পাতে নাই পথাৰত গৈ মানুহে চাকি জ্বলাই কেনে কওঁ কেলৈ জ্বলায় এইটো কওঁ কিতাপত পঢ়িবলৈ পাইছে ভালছে ডিটেইলকৈ ক'ব নাজানো মই কৈছোঁ চাওঁ কাতি বিহুটো বনাই কাৰণ কাতি বিহু সেইবোৰ দেখিছে নাই এইবোৰ চব একদম পূৰা সেউজীয়া হৈ আছে আমাৰ ধান চানবোৰ পকি লাহেকৈ ঐ ধান কি মাহত পকে ধান কি মাহত পকে কি মাহ কাতি মাহত ধান পকে সিহে কৈছে হয়নে নহয় মই নাজানো মোক কিছু ভুল লাগিছে যি কি নহওক আমি মানে ইয়াত যাতে পোক মই হেনো নাই নপঢ়ি সেইটো কাৰণে মইতো সুধিছোঁহে মই জানো কিন্তু মই ৰাইজক কৈ দিয়া নাই আৰু মই জানো এই চব ধানত মানে আমি আজি কৰি মানে এইবোৰ পোক চোক নাহিবলৈ আমি কাতি বিহুত পথাৰত গৈ চাকি জ্বলাওঁ এনেকৈ ঘৰতো জ্বলাওঁ আমাৰ জ্বলাবগৈ চাগে নাজানো এইবোৰ চব দেখিছে এই দেখিছে ধান একদম ধুনীয়া কেনেকুৱা হৈ আছে এইবোৰ দেখিছে নাই এইবোৰ আৰু পোক চোক নাহিবলৈ আমি প্ৰাৰ্থনা কৰিম আজি চবেই দেই মিলি আপোনালোকেও কৰিব তো দেখিবলৈ পাইছে লাহে লাহে গধূলি হৈ আহি আছে আমাৰ কাতি বিহু আয়োজন চলি গৈ আছে মোৰ খালি গেঞ্জি পিন্ধি এনেকৈ দেখাইছোঁ কাৰণ বহুত গৰম উঠিছে গোটেই ঘামি আছোঁ দেখিবলৈ পাইছে কঙালী বিহুত কি ফটা গেঞ্জি পিন্ধি সি কৰিম দুখীয়া আয়ো মা গ'ল ৰাইজ শুনিছেনে দুখীয়া ভোগালী হেনো এতিয়া ভোগালী নি কওক কঙালী এই চব বুট মগু চলি আছে দেখিছেনে এইবোৰ চব বুট মগু ধুই আছে এইপিনে এইবোৰ মায়ে আকৌ কৈছিলে অকল সুদা বুট দিব হেনো কৈছিলে মইহে কৈ তুমিহে কৈছিলা সুদা বুট দিবলৈ সুদা বুট দিম বুলি কৈছিলে মই ক'লোঁ কাৰণেহে মগু দিছে নহ'লে
এহঁতক হেৰি সস্তীয়াতে খুৱাই থৈ দিম বুলি কৈছে পইচাটো বচাম বুলি ভাবিছোঁ কেনেকৈ ৰঙালী কঙালী ইয়ে তো দেখিবলৈ পাইছে লাহে লাহে বেলি ডুবি গৈ আছে আৰু আমাৰ ৰাতি হ'বলৈ গৈ আছে কাতি বিহু হৈ যাব এতিয়া চাই থাকক সোনকালে বেলিটো ডুবিলে আশা কৰি আছোঁ আৰু চাই থাকক এই চাওক দেখিছে চাকি জ্বলাবলৈ লৈছোঁ গধূলি হৈ গ'ল দেখিছে নহয় ইয়াত এই তুলসী তলত জ্বলালৈ এতিয়া আমি গেটৰ এইপিনে জ্বলাম এতিয়া চাই থাকক আৰু দেখিবলৈ গৈছে একদম কাতি বিহু খাই গৈছোঁ ৰাস্তাত আছোঁ মই মানুহৰ ঘৰলৈ গৈ আছোঁ খাম আৰু এয়া আজি কাতি বিহু এনেকৈ আৰু কাতি বিহু তো দোস্ত দেখিবলৈ পাইছে একদম পূৰা আমি কাতি বিহু খাই দিছোঁ এতিয়া আমাৰ ঘৰত পাৰ্টি আহি গ'ল দেখাম বলক কি হৈছে এইবোৰ দেখিছে নহয় আমাৰ ৰাতি হৈ গ'ল কাৰণে এইটো এনেকৈ ভাল কোৱালিটি নেদেখিব পাৰে ভিডিঅ'টোও চেষ্টা কৰিছোঁ বলক কাতি বিহু খাই দিলোঁ এসাঁজ আৰু ৰাতি একদম খাইছোঁ দিনত ভাতেই নাখাওঁ আকৌ একোৱেই নাই খোৱা দিনত ৰাতিপুৱাই অকল ফ্ৰাইড ৰাইচ অকণমান খাইছিলোঁ মায়ে ভাজি নাই খোৱা এনেই কৈছে নাই খোৱা এইবিলাক পূৰা পাৰ্টি কৰি আছে বেয়া বস্তু খাইছে নাখাব বস্তু হ'ব ভিডিঅ'টো সামৰিম আৰু লাহে লাহে খাই লওঁ এইবোৰ খাই আছোঁ আমি এইবোৰ খাই লওঁ চাই লওঁ খাইছোঁ বস্তু তো দোস্ত ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ছাবস্ক্ৰাইবৰ কিনাৰত বেল আইকনটো আছে সেইটো দবাই দিব যাতে মোৰ ভিডিঅ' আপোনালোকে নটিফিকেশ্যন চব পাই থাকে তো আজিলৈ পাই আৰু মোৰ আপোনালোকে হেৰি কথাটো জানে মোৰ আৰু এটা চেনেল আছে ন ছেকেণ্ড চেনেল মই তাত ডেন্স কৰোঁ মই গানো গাওঁ গানবোৰ ভাল লাগে কৰি তো সেইটো ছাবস্ক্ৰাইব কৰি দিব চেনেলৰ নামটো মই ডেছক্ৰিপশ্যনত দি দিম অধ্যাস শইকীয়া খাটি অসমীয়া ছিংগাৰ এণ্ড ডেন্সাৰ প্লিজ ছাবস্ক্ৰাইব কৰি দিব সেইটো তো আজিলৈ বাই বাই